স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'ত আৰু আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'। ইনফৰ্মেশ্যনটো হৈছে PM কিষাণৰ মানধন যোজনাৰ যি 2000 টকা কেতিয়া সোমাব আৰু কোন তাৰিখে সোমাব সেই গোটেই ডিটেইলছটো যিটো অফিচিয়েল নিউজ হয়, অফিচিয়েল নিউজৰ মতে আজি সন্ধিয়া গম পাইছোঁ যে অহা 13 মাৰ্চৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্ধিয়া 5টা বজাত সকলো কৃষক বন্ধুৰ একাউণ্টত ভৰাই দিব। এই ভিডিঅ'টো সকলো কৃষক বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক আৰু এই নিউজটো সম্পূৰ্ণ অফিচিয়েল হয়, তো আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অহা 13 মাৰ্চৰ তাৰিখলৈকে অপেক্ষা কৰক। সন্ধিয়া 5টা বজাত সোমাব। আপোনালোকে 14 তাৰিখৰ পৰা পইচাখিনি উলিয়াই আপোনালোকৰ খেতিৰ কামত ব্যৱহাৰ কৰিব। ধন্যবাদ। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, লগতে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বাই বাই।